সমাজৰ ওপৰত কাৰ্বিসকলৰ প্ৰতি বা কাৰ্বিসকলৰ পৰা মানে বঙালী অত্যাচাৰ চলি আছে বুলি কৈছে বা আমাৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত এটা অত্যাচাৰ কৰিছোঁ বা বেংগলী সমাজৰ ওপৰত কাৰ্বিসকলে অত্যাচাৰ কৰা বুলি তেনেধৰণৰ মন্তব্য তেওঁলোকে কৰিলে। কিন্তু ইয়াত আমি এটা কথা ক'ব বিচাৰিছোঁ, অত্যাচাৰ কাৰ ওপৰত হৈছে, আমি কাৰ ঘৰত গৈছোঁ, কাৰ ঘৰত ফুচ কৰিছোঁ, কাৰ ঘৰত গৈ পেলাই আমি মাটিৰ কথা আমি আলোচনা কৰিছোঁ। কাৰ্বি আংলং হৈছে ষষ্ঠ অনুসূচীৰ অৰ্থাৎ 6 শিডিউল এৰিয়া। তাৰ পাছতো বহিৰাগতৰ পৰা বা বাহিৰৰ পৰা আহি পেলাই যিসকল বেংগলীয়ে তাত উত্তৰ বৰবিল অথবা হাওৰাঘাট এলেকাত যিসকলে বসবাস কৰিছে, বহুতখিনি বেংগলীসকলে কাৰ্বিসকলৰ মাটি ম্যাদী পতা টকাৰ পাছতো জোৰজবস্তি দখল কৰা গোটেইখিনি আছে। সেইটো বিষয়টো লৈ পেলাই বেংগলী সমাজে কি ক'ব? কাৰ্বিসকলৰ মাটিৰ জোৰজবস্তি ম্যাদী পতা থকাৰ পাছত তেওঁলোকে জোৰজবস্তি দখল কৰে। কোনোবা যদি মাটি যেতিয়া মানে বিচাৰিব যায়, মাটি যাতে মানে উভতাই পায়, সেইটো লৈ পেলাই যেতিয়া সেই বেংগলী ঘৰত যেতিয়ালৈকে কোনোবাই পাথৰ দি মাৰে, কোনোবাই মাৰপিট কৰে, কোনোবাই অত্যাচাৰ কৰে, কোনোবা মানে বেলেগ বিভিন্ন ধৰণৰ কথা দি মানে তেওঁলোকে কিবা কৰে, সেইটোত আমি মানে সেইখিনি ক্ষেত্ৰত বেংগলী সমাজে মানে কি ক'ব? এইখিনি কথা আমি এটা কথা ক'ব বিচাৰিছোঁ, বৰ্তমান কাৰ্বিসকলৰ ওপৰত অত্যাচাৰ হৈছে, বেংগলীসকলৰ ওপৰত অত্যাচাৰ হৈ থকা নাই। বেংগলীসকলে গোটেইখিনি আইনী ভংগ কৰিছে। কাৰ্বিসকলে খিলঞ্জীয়াৰ যিমানখিনি অধিকাৰ আছে, আইনীগতভাৱে আমাৰ যিটো সাংবিধানিক যিটো অধিকাৰ আছে, সেই অধিকাৰ গোটেইখিনি ভংগ কৰি লৈছে বেংগলী সমাজে। তাৰ পাছতো কাৰ্বিসকলৰ মাটি গোটেইখিনি জোৰজবস্তি দখল কৰিলে, গোটেইখিনি ভূমি আগ্ৰাসন গোটেইখিনি বেংগলী সমাজে কৰিলে। সেইখিনি ক্ষেত্ৰত এতিয়া অত্যাচাৰ কাৰ ওপৰত হৈছে? যদিহে আজি যদি বেংগলী সমাজ যদি আজি কাৰ্বিসকলৰ ঠাইত যদি আজি বেংগলীসকল যদি থাকিলেহেঁতেন, তেওঁলোকে কি কৰিলে হয়? নিশ্চিতভাৱে আজি কাৰ্বিসকলে বা কাৰ্বি সমাজে যি কৰিছে সেইটো কৰিলে হয়। আজি কাৰ্বিসকলৰ নিজৰ স্থানত যদি আমি কাৰ্বিসকলৰ মতে নচলে, এতিয়া পশ্চিমবংগত কাৰ্বিসকলৰ মতে চলিব নেকি? নাই, তাত বেংগলীসকলৰ নেতৃত্বত তাত চলিব। সেই তেনেধৰণে কাৰ্বি আংলং যিটো কাৰ্বি আংলঙত ষষ্ঠ অনুসূচীৰ এটা সংবিধানে গোটেইখিনি সেই অধিকাৰ দিয়া হৈছে, সেই গোটেইখিনি সুৰক্ষিত কৰি ৰখা আছে। সেইটোত কাৰ্বিসকলৰ মতামতৰ ওপৰতে বা কাৰ্বিসকলৰ নেতৃত্ব দিয়া চলিব। আৰু সেইটোত দপদপনি বেংগলীসকল মানে হৈ আছে, ইয়াত অত্যাচাৰ কাৰ্বিসকলৰ ওপৰত হৈ আছে। আমি যিখিনি ঠাইত গৈছোঁ, যিখিনি তাত সোধপোছ কৰিছোঁ, তাত কাৰ্বিসকলৰ মাটি জোৰজবস্তি দখল কৰাৰ কাৰণে যাতে সেইখিনি মাটি কাৰ্বিসকলে উভতাই পায়, সেইটো লৈ পেলাই আমি তাত ঠায়ে গৈছোঁ আৰু সেইখিনি আমি তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ। আৰু সেইখিনি কথা বেংগলী সমাজে যাতে সেইটো তেওঁলোকে নিজেই বিবেচনা কৰে আৰু নিজেই নিজৰ মাজত আলোচনা কৰে। আৰু সেইটো লাজ লগা কথা যে জানি বুজি কাৰ্বিসকলৰ মাটি জনাৰ পাছতো তেওঁলোকে মাটি দখল কৰে, সেইটো লজ্জিত কথা। সেইটো বেংগলী সমাজে সেইটো লাজ পাবলগীয়া আচলতে সেইখিনি কথা। কিন্তু আজি তেওঁলোকে সেইটো বাদ দি পেলাই কাৰ্বিসকলৰ যিটো সাংবিধানিক যিটো মাতটো, সেইটো মাতটো তেওঁলোকে অমূল্যহীন কৰাৰ প্ৰচেষ্টাটো সেইটো গোটেইখিনি কৰি আছে। নিজে সেই গোটেইখিনি আলোচনা কৰাটো সেইটো বাদ দিয়ক, তেওঁলোকে গোটেইখিনি সেই আমাৰ আইনীগতভাৱে যিটো অধিকাৰ, সেই অধিকাৰটোৱে গোটেইখিনি তেওঁলোকে নষ্ট কৰিবলৈ, অৰ্থাৎ তেওঁলোকে গোটেইখিনি দখল কৰি দমন কৰিবলৈ সেইটো তেওঁলোকে এটা প্ৰচেষ্টা সেইখিনি কৰি আছে। আৰু সেইটোত আমি ক'ব বিচাৰিছোঁ, বঙালী সমাজক আৰু কি লাগে? বঙালী সমাজৰ এটা ৰাষ্ট্ৰ আছে, এটা প্ৰদেশ আছে, বৰাক ভেলী গোটেইখিনি বেংগলীৰ মতে চলে, ত্ৰিপুৰা গোটেইখিনি বেংগলীৰ মতে চলি আছে। আৰু কি কাৰ্বি আংলং, সেই কাৰ্বি আংলংটো কি বেংগলীসকলে সেইটো ল'ব বিচাৰিছে নেকি? এতিয়া কাৰ্বি আংলংটো নিজৰ মতে গোটেইখিনি বেংগলীসকলৰ দপদপনি সেইটো কৰিব বিচাৰিছে নেকি? কাৰ্বিসকলৰ পৰা মাত্ৰ এজন সাংসদ MP আছে, সেই এজন MP ক সেইটো নাইকিয়া কৰিব বিচাৰিছে নেকি? কাৰ্বি আংলং সাহিত্য পৰিষদৰ CM, সেই CMটো কি বেংগলী হ'ব বিচাৰিছে নেকি? যিটো সাংবিধানিক সেইটো অআইনীভাৱে সেইটো তেওঁলোকে গোটেইখিনি, আৰু যিটো মন্তব্য তেওঁলোকে কৰিলে সেইটো অআইনীভাৱে, অৰ্থাৎ এইটো সংবিধান বিৰোধী মন্তব্য হয়। আৰু সেইখিনি কথা সেইটো লাজ লগা কথা। আৰু সেইখিনি কথা যাতে বেংগলী সমাজে নিজেই বিবেচনা কৰে আৰু আগন্তুক দিনত জাতিৰ মাজত সংঘাত হ'ব পৰা তেনেধৰণৰ লেতেৰা বা লেকাম নথকা তেনেকুৱা মন্তব্য যাতে তেওঁলোকে প্ৰচাৰ নকৰে বা কোনো এটা মন্তব্য তেওঁলোকে নকৰে। আৰু আগন্তুক জাতিৰ মাজত, যিহেতু আমি কোনো এটা জাতিক আমি বেয়া নাপাওঁ, আমি বেংগলী সমাজক আমি ভাল পাওঁ। তেওঁলোকৰ ভাৰত স্বাধীনতাৰ সংগ্ৰামত বেংগলীসকলৰ কি মানে অৱদান আছে, সুভাষ চন্দ্ৰ বসুৰ পৰা ৰবীন্দ্ৰনাথ টেগোৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বেংগলী সমাজৰ যিমানখিনি অৱদান আছে, সেইটো আমি গোটেই জানো যে আমি গোটেইখিনি আমি সন্মান কৰি বেংগলী সমাজক। আৰু বৰ্তমান বেংগলীসকলৰ আমাৰ মাজতে মানৱতাৰ এটা আদৰ্শ আছে, মানৱতাৰ প্ৰতি আমাৰ নিজৰ আদৰ্শ আছে, হিউমেনিটি বুলি বস্তু আমাৰ মনতো আছে। কিন্তু সংবিধানে যিটো দিছে, যিটো আমাক অধিকাৰ দিছে, কাৰ্বিসকলৰ মাটি যিহেতু আমি সেইখিনি মাটি নিজৰ মাটি ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত এইটো মাতিবলগীয়া হৈছোঁ আৰু মাতিমেই আৰু মাতি গৈ থাকিম। আৰু তেনে ক্ষেত্ৰত যদি জানি বুজি সাংবিধানিকভাৱে সংবিধান বিৰোধিতা কৰা মন্তব্য যদি তেওঁলোকে কৰি থাকে বা সংঘাতৰ কৰা এটা প্ৰচেষ্টা কৰি থাকে, সেইটো আমি যিকোনো পৰ্যায়লৈকে আমি কাৰ্বি সমাজে আমি যোৱাৰ কাৰণে সাজু হৈ আছোঁ। বৰ্তমান কাৰ্বি আগৰ কাৰ্বি হৈ থকা নাই, বৰ্তমান খিলঞ্জীয়া আগৰ খিলঞ্জীয়া হৈ নাই, সেইখিনি কথা বেংগলী সমাজে মনত ৰাখে। সেইটো লৈ পেলাই ভূমিক লৈ তেওঁলোকে ৰাজপথ উত্তাল কৰিব অহা
ভূমিক লৈ পেলাই তেওঁলোকে আন্দোলন কৰিব অহা সেইটো আন্দোলন কৰা ৰাজপথ উত্তাল কৰা প্ৰচেষ্টা বা সেই গোটেইখিনি পদ্ধতিটোৱে সেই গোটেইখিনি প্ৰক্ৰিয়াটোৱে সেইটো লজ্জিত এটা প্ৰক্ৰিয়া অৰ্থাৎ সেইটো সংবিধান বিৰোধী এটা প্ৰক্ৰিয়া সেইটো আৰু সেইটোত আমি এটা কথা ক'ব বিচাৰিছোঁ যদিহে তেওঁলোক যদি ভাৰতীয় সংবিধানৰ যদি সন্মান কৰিলেহেঁতেন যদিহে তেওঁলোক যদি ভাৰতীয় নাগৰিক হ'ল হয়হেঁতেন যদি তেওঁলোক যদি ভাৰতীয় নাগৰিক অৰ্থাৎ সংবিধানৰ মানে ভাৰতীয় নাগৰিক হ'ল হয়হেঁতেন এটা সংবিধানৰ প্ৰতি সন্মান থাকিলে হয় আৰু বৰ্তমান যিটো তেওঁলোকে মতামতখিনি যিবোৰ প্ৰকাশ কৰিছে যিবোৰ আন্দোলন কৰিছে যিটো তেওঁলোকে উত্তাল কৰিছে যিটো মন্তব্য তেওঁলোকে দাঙি ধৰি আছে তেওঁলোকে আচলতে বুজিব লাগে যে উত্তৰ পূৰ্বাঞ্চলত বিজিআৰ আছে সেই বিজিআৰ মাটি কি গোটেই অসমত গোটেইখিনি বিভিন্ন প্ৰান্তত বিভিন্ন ঠাইত উচ্ছেদখিনি চলি আছে নিজেই এইখিনি কথা তেওঁলোকে বুজিব লাগিছিল আৰু তেওঁলোক যে সঁচাকৈ যদি তেওঁলোকে ভাৰতীয় সংবিধানৰ প্ৰতি এটা সন্মান আছে ভাৰতৰ নাগৰিক হ'ল হয়হেঁতেন তেওঁলোক আজি নিজেই গোটেইখিনি মাটি এৰি যাব মানে গ'লেহেঁতেন বা অৰ্থাৎ কাৰ্বি ভূমিৰ পৰা অৰ্থাৎ যিমানখিনি পিজিআৰ মাটি আছে গোটেইখিনি তেওঁলোকে এৰি গ'লেহেঁতেন আজি আমি এইখিনিত ৰাস্তাত আমি বহি পেলাই আমি প্ৰতিবাদ কৰাৰ কোনো প্ৰয়োজন নাই তেওঁলোকে যদি ভাৰতীয় সংবিধানৰ প্ৰতি এটা সন্মান আছে তেওঁলোক যদি ভাৰতীয় হ'ল হয়হেঁতেন তেওঁলোকে গোটেই নিজেই পিজিআৰ পৰা এৰি গ'লেহেঁতেন তেওঁলোকে নিজেই বিজিআৰ পৰা এৰি গ'লেহেঁতেন কিন্তু আচলতে তেওঁলোকে জানি বুজি কাৰ্বিসকলৰ ওপৰত দপদপনি কৰাৰ প্ৰচেষ্টা কৰি আছে তেওঁলোকে জানি বুজি সংবিধান বিৰোধী মন্তব্য কৰি আছে তেওঁলোকে জানি বুজি তেওঁলোকে কাৰ্বিসকলৰ ওপৰত এটা অত্যাচাৰ কৰিবলৈ এটা প্ৰচেষ্টা সেইটো কৰি আছে আচলতে আমি তেনে ক্ষেত্ৰত আমি সেইটো মানে ক'বলগীয়া হ'ব যে সংবিধান বিৰোধী কৰা মন্তব্য কৰা মানে তেওঁলোক হৈছে পাকিস্তানৰ পাকিস্তানী নহ'লে বাংলাদেশৰ বাংলাদেশী যদি আজি ভাৰতীয় নাগৰিক হ'ল হয়তেন তেওঁলোকে সংবিধানৰ প্ৰতি এটা সন্মান থাকিলে হয় আৰু এটা তেওঁলোকৰ ওপৰত এটা গুৰুত্বখিনি তেওঁলোকে সংবিধানৰ প্ৰতি এটা থাকিলে হয় কিন্তু আজি তেওঁলোকে তেনেধৰণৰ তুলুঙা মন্তব্য সংবিধানৰ প্ৰতি সংবিধান বিৰোধী মন্তব্য তেওঁলোকে কৰা মানে তেওঁলোকে পাকিস্তানী নহ'লে বাংলাদেশৰ বাংলাদেশী সেইটো আমি ক'ব বিচাৰিছোঁ সেইটো